নমস্কাৰ, মোৰ নাম মৃদুল ভূঞা আৰু মোৰ চেনেল সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ মৃদুল ব্লগছলৈ। আজি ব্লগ ছিষ্টেমৰ মই ভিডিঅ' নবনাওঁ আৰু আমি এটা কথা পাতিব ওলাম। সকলোকে এক্সাম লাগে নালাগে সকলোৱে কৈ আছে। মোৰ মতে এক্সাম লাগে, কিয় যোৱা ক'ভিড-19 যেতিয়া হৈছিল তেতিয়াতো সকলোৰ এক্সাম হৈছিলে সকলোৰে, ৰাইট? তো এবাৰ যদি তেনেকুৱা হয় তো আগৰ বছৰ ল'ৰা ছোৱালী বা ষ্টুডেণ্টে কি বুলি আহিব, আমাৰ টাইমত হ'ল আকৌ পিছৰটো নহ'ল, হয়নে নহয়? তো এইবাৰো হ'ব লাগে মোৰ মতে, আৰু হ'লে মানে ভাল, নোহোৱাকৈ যদি পাছ হৈ যায় মানে অলপ বেলেগ লাগিব। আৰু যদিও মানে যদি আৰু এটা হ'ব মানে আৰু এটা অপশ্যন আছে, পষ্টপন কৰি দিলে ভাল লাগিব আমাকো। যিমানখিনি যোৱা বছৰ এক্সাম দিছে সিহঁতৰ মনতো দুখ লাগিব ন। তো সেইটো কাৰণে এক্সাম হ'ব লাগে বা পষ্টপন কৰি পেলাই পিছত অলপ পিছত হ'লেও কৰিব লাগে, কেইটামাহ পিছত যেতিয়া ক'ভিড-19 ভাল হ'ব তেতিয়া। তো মোৰ ইমানেই, মই ইমানেই ক'ম, বেছি ক'লে মানুহ আকৌ দিগদাৰ হৈ যাব ন। তো যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, আশা কৰিছোঁ।